সোণাৰী ধাননি পথাৰত চমক সৃষ্টি কৰিছে এখন বিজ্ঞানসন্মত বাহনে। ধান সোণালী ধান পকাৰ লগে লগে আমিতো ঘৰত থাকিবই নোৱাৰোঁ। সকলোৱে ধানলৈ গুচি আহে, সকলোৱে মিলিজুলি ধান দাওঁ আৰু চাহ জলপান চব পথাৰতে খাওঁ। ইমান ভাল লাগে, টেঙা খাওঁ জুম পাতি কিনে। আগতে যিটো মাদকতা আছিল সেইটো নোহোৱা হৈ গৈছে নেকি? সেইটো নোহোৱা হৈ গৈছে এতিয়া আগৰ একোৱে নাইকিয়া হৈ গৈছে। ৰোৱা দিনতো নহয়, তোলা দিনতো হোৱা নাই। আমাৰ অসমীয়া কৃষ্টিটো বহুত হেৰাই গৈছে দেখোন এতিয়া। ফৰিং বুটলে নে আপোনালোকে? ফৰিং এজেণ্ট এজনী ওলাইছে, বুটলিছে। লেচেৰী বুটলা মনত আছে? লেচেৰী বুটলা নাই আজিকালি নাই, আগতে বুটলিছে। আৰু এই মেচিনে বোৱা থাকি গৈছে বুলি কৈছে, কিছুমানে বুটলিছে। চৰাইদেউ জিলাৰ সোণাৰী ধাননি পথাৰত চমক সৃষ্টি কৰিছে এখন অত্যাধুনিক বাহনে। হাল বোৱা, কঠীয়া ৰোৱা, ধান কটা, মৰণা মৰা আদি সকলো কাম কৰিব পাৰি এই বাহনখনৰ সহায়ত। অসমৰ ধাননি পথাৰত পূৰ্বে ব্যৱহাৰ নোহোৱা এই বাহনখন অনা হৈছে পাঞ্জাৱৰ পৰা। সোণাৰীৰ এজন উদ্যমী যুৱকে ব্যক্তিগত উদ্যোগত ক্ৰয় কৰি অনা এই বাহনখন বৰ্তমান ব্যৱহৃত হৈ আছে সোণাৰী পথাৰত। কম খৰচৰ দিনটোত প্ৰায় 40 বিঘা পৰ্যন্ত পথাৰ ধান দাই শেষ কৰিব পাৰি, মৰণা মাৰিব পাৰি। এই বাহনখন এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।